এইখন পাহাৰ আৰু তাৰ কিল সুইচ অফ কৰি দিলোঁ খালি চাবিটোলৈকে মানে হাত যায় নাপায় তো সেইকাৰণে চাবিটোলৈকে যায় What is up people? Welcome back to my YouTube channel another vlog. এতিয়া সময় হৈছে 11:30 ইমান দেৰি কৰি আজি ব্লগ আৰম্ভ কৰিছোঁ আৰু এতিয়া ক'ত গৈছোঁ সকলোবোৰ কৈ যাম আৰু চবল এতিয়া গৈ আছোঁ প্ৰথমতে বশিষ্ঠ আৰু পিছত যাম এটা ধুনীয়া এটা প্লেচ য'ত আপোনালোকক দেখাম দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ সেই প্লেচটোত ক'ত আছে বৰ্তমান লগত লোহিত আছে আৰু লোহিত যাব মোৰ লগত আৰু এইটো বশিষ্ঠ বলক এতিয়া ডাইৰেক্ট লগ পাইছোঁ আপোনালোক মটৰ ব্লগিঙত নাই তো অ'কে এতিয়া যাবলৈ ৰেডি আৰু বশিষ্ঠ গৈছোঁ এতিয়া ফাৰ্ষ্ট অফ অল আৰু এইফালে দেখা পাইছে অলপ বস্তু লৈ লৈছোঁ মাইক চেক আৰু ব্লগ ষ্টাৰ্ট কৰিলে সদায় মাইক চেক কৰিলেতো জৰুৰী হয় কিয়নো নহ'লে মাইকে পূৰা ঠগা দি দিয়ে আপুনি বহুত কিবা কিবি কৰি যাব কিন্তু পিছত যেতিয়া এডিটিঙত বহিব তেতিয়া গম পাব যে ভইচে ৰেকৰ্ড হোৱা নাই তো সেইকাৰণে ভইচ মাইকটো চেক কৰি লোৱা বহুত ইম্পৰ্টেণ্ট যোৱা কথা আছিল আজি ৰাতিপুৱা 9টা বজাত কিন্তু কিছুমান সৰু সুৰা কামৰ কাৰণে দেৰি হৈ গ'ল এতিয়া বাজি আছে বৰ্তমান টাইম 11:30 ইমান দেৰি কৰি আজি ওলাই আছোঁ এতিয়া প্ৰথমতে গৈ আছোঁ বশিষ্ঠ যোৱাৰ কাৰণটো হ'ল মানে অলপ বান্দৰৰ কাৰণে কিবা লৈছোঁ তো অলপ এইফালে দেখা পাইছে বান্দৰৰ কাৰণে অলপ কিবা লৈছোঁ আৰু এইখিনি অলপ বান্দৰখিনিক দিওঁ দি কেনে গৈ আছোঁ আমাৰ সেইটো মেইন যোনটো প্লেচত গৈ আছোঁ আৰু প্লেচটো একদম ধুনীয়া প্লেচ আপোনালোকে চাই ভাল পাব তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই থাকিব অ' তেৰি ইফালে ৰাস্তাখন পূৰা বৰবাদ মানে বেয়া হৈ আছে তো যাবনে পৰিলোঁ নামি দিয়া ৰাস্তা পূৰা আৰু এইফালে ভাবিছে ৰাস্তা পূৰা বৰবাদ মানে পূৰা বোকা হৈ আছে আৰু ইফালে সোমাই পালোঁ আৰু এতিয়া যিহেতু সোমাইছোঁ ইফালে ওলাব লাগিব আৰু ওলাই যামেই গাড়ীৰ অৱস্থা এনেকুৱা হৈ গৈছে আৰু ইফালে ৰাস্তা বহুত বেছি বেয়া আছে আৰু হাইৱেদি গৈ আছে ধুনীয়া কৰি খালি মেইন ৰাস্তা কি এইটো নদী পাৰ ন তো সেইকাৰণে অলপ ৰাস্তাটো বৰবাদ হৈ গৈছে মানে এনেকুৱা এটা বেয়া গোন্ধ ন মানে হেলমেটৰ ভিতৰত মাস্ক পিন্ধাৰ স্বত্বেও মানে থাকিব পৰা নাই ফাইনেলি আমি আহি গ'লোঁ আমি আমাৰ ৰাস্তাটোত মানে ৰাস্তা হাইৱে ক্ৰছ কৰিলোঁ এতিয়া গৈ আছোঁ বশিষ্ঠৰ কাৰণে দুটা ৰাস্তা আছে আপোনালোকে গম পায় এটা হ'ল মেইন বশিষ্ঠ চাৰিআলি হৈ পেলাই আৰু এটা আছে আপোনাৰ ভিতৰেদি মানে বৈকুণ্ঠপুৰেদি এতিয়া আমি গৈ আছোঁ বৈকুণ্ঠপুৰৰ ৰাস্তাটোদি কিয়নো মানে সেইটো ৰাস্তাত মানে একো ভিৰ নাথাকে একো নাথাকে ন তো ভাল লাগে আৰু যাই পেলাই সেইটো ৰাস্তাদি এইফালে এতিয়া বৰ্তমান বৈকুণ্ঠপুৰ ৰাস্তাত সোমালোঁ আৰু সোমাই ইফালে দেখা পাইছোঁ কি ডাঙৰ বিল্ডিং মানে কিহৰ পৰা বিল্ডিং বনাইছে নাজানো বাৰু কিন্তু বহুত প্ৰকাণ্ড পূৰা বৈকুণ্ঠপুৰৰ ৰাস্তাটোত মানে আহি কিবা এটা ভাল লাগে মানে কি মানে গাড়ী চাড়ী এনেকৈ ইমান নাথাকে ন থাকে ক'ৰবাত দুখন এখন এনেকৈ থাকে মানে ইমান এটা ভিৰ নহয় ৰাস্তাটো চাওক না কি ধুনীয়া চাফা কৰি ৰাখিছে একদম অসম বন সুৰক্ষা বাহিনী এটা বস্তু আপোনালোকে মন কৰিছে নাজানো এই ৰাস্তাটোত দেখা পাইছে মানে দুটা চাইডে ধুনীয়া গাড়ী গছ আছে আৰু ইয়াতে ফটোশ্বুট কৰিব কাৰণে ভাল হ'ব তাৰপিছত আগত বান্দৰ আৰু এইফালে ৰাস্তাতে মানে দুটামান দেখা পালোঁ সেইকাৰণে দি দিলোঁ চাওক না মানে পূৰা একদম শান্তি আৰু মানে একো হাল্লা নাই একো হেৰি নাই মানে মজা লাগে মানে এনেকুৱা জেগাত আহি চাওক না পূৰা গছ গছনি পূৰা ভৰ্তি হৈ আছে একদম আৰু আহি থাকোঁতে এইফালে দুটামান বান্দৰক মানে ৰাস্তাতে লপাই লৈ সেইকাৰণে দুটামান দি দিলোঁ আৰু এতিয়া মেইন গৈ আছোঁ আমি মন্দিৰত কাৰণ তাতে মানে বহুত গোটেইখিনি আছে ন তো তাতে গোটেইখিনিক দিব পাৰিম পাই গ'লোঁ বশিষ্ঠাশ্ৰম দেৱালয় মানে এতিয়া এণ্ট্ৰি কৰি দিলোঁ পাৰ্মিট ল'বা আহি পাই গ'লোঁ বশিষ্ঠ মন্দিৰ এইফালে অলপ এতিয়া লোহিতক দি দিছোঁ বহুত গধুৰ আছে মানে হেৰি চাউল আছে অলপমান আৰু কল আছে আৰু অলপ গধুৰ হৈ গৈছে বান্দৰ আছে ইয়াতে অলপ দি দিওঁ এইফালে গোটেইখিনি ধুনীয়াকৈ দি দিছোঁ খোৱা এইফালে ধুনীয়াকৈ খাই আছে আৰু এইফালে চাউলখিনি দি দিছিলোঁ এইফালে ধুনীয়াকৈ কাজিয়া কৰি আছে এইফালে দি দিলোঁ ধুনীয়াকৈ খানাখিনি আৰু এইফালে ধুনীয়াকৈ গোটেইখিনি খাই ল'ল আৰু এতিয়া গৈ আছোঁ আমি আমাৰ ডেষ্টিনেশ্যন মানে এতিয়া য'ত যাম বুলি কৈছিলোঁ তাতে গৈ আছোঁ তো ব'লক আৰু এইফালে ধুনীয়াকৈ দি দিলোঁ খানা মানে দি কেনে যোনটো মনৰ এটা যোনটো শান্তি পায় ন সেইটো শান্তিটো মানে বুজাব নোৱাৰি তো এতিয়া গৈ আছোঁ মেইন আমি সেইটো প্লেচটো যোনটো আপোনালোকক লৈ যাম বুলি কৈছিলোঁ মোৰ গোটেই মটৰ ব্লগিং ছেটআপটো এতিয়া ওলাই দিওঁ নে কি কোৱা ব'লা ইয়াত আহি যিটো মানে এটা মজা লাগে ন মানে যিটো মনৰ পৰা এটা যোনটো শান্তি পোৱা যায় এনেকুৱা দি কেনে তো সেইটো বহুত বেছি ভাল লাগে আগত ৰখি আছে পল্লৱ আৰু সিও যাব আমাৰ লগত ইয়াক আগত ৰখি থাকিব দিছোঁ কাৰণ জেগাত গৈছে সেই জেগাটো মই ইমান প্ৰপাৰ মানে এড্ৰেছটো নাজানো তো তাৰ কাৰণে পল্লৱে যাব মোৰ লগত আৰু পল্লৱ আগত ৰখি আছে এটা বস্তু আপোনালোকে যেতিয়া বশিষ্ঠ আহে এই মন্দিৰটো দেখা পায় এই মন্দিৰটো কিবা এটা ভাল লাগে দেখিছে না
মানে যিটো মানে ধুনীয়া মানে কালাৰিঙৰ পৰা ডিজাইনটো কিবা ভাল লাগে মন্দিৰটোৰ। ক'ত গৈ আছোঁ এতিয়া? গৈ আছোঁ বৰ্তমান পিলিংকাটা, আৰু পিলিংকাটাত যোনটো আইভি পাহাৰ বুলি আছে, তো আইভি পাহাৰত এতিয়া গৈ আছোঁ। কিন্তু আইভি পাহাৰত গৈ আছোঁ বুলি জানো, কিন্তু একজেক্ট লোকেশ্যনটো মই নাজানো। তো তাৰ কাৰণে আমাৰ লগত যাব পল্লৱ, আৰু পল্লৱক লৈ যাই আছোঁ। আৰু আপোনালোকক যদি প্ৰপাৰ এড্ৰেছটো লাগে তো আপোনালোক দেখাই দি আছোঁ। ইফালে যোনটো এখন ব্ৰিজ আছে ন, ইফালে ৰাইট টাৰ্ণ লৈ কিনে এইখন ব্ৰিজখন, আৰু ইফালে একদম লতাকাটালৈকে যাব লাগিব। লতাকাটা তিনিআলি যে আগত আছে, আৰু তাতে গৈ কিনে পল্লৱ সেইখিনিতে ৰখি আছে, তাক যে লগ ধৰোঁ। আৰু তাক লগ ধৰি সি যোনফালে লৈ যায় গোটেই এড্ৰেছটো আপোনালোক দেখাই যাম। আইভি পাহাৰত যিসকলে নাজানে কমপ্লিট ভিডিঅ'টো চাই থাকিব। যিসকলে নতুন চাই আছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব, আৰু বেল আইকনটো অল কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো এনেকুৱা মজাদাৰ ধমকাদাৰ ভিডিঅ'বোৰ আহি থাকিব। তাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থ'ব। আৰু 1K পূৰা চোন একদম ওচৰত আছে, আশা কৰোঁ সোনকালে আপোনালোকে কৰি দিয়ে। চ' ফাইনেলি আহি পাই গ'ল পল্লৱ। সি আমাক কৈছে যে আহি কেনে ৰখি আছোঁ বুলি, কিন্তু 5 মিনিট আমি ৰখিলোঁ ইয়াতে। সি ল'ৰাটো এতিয়াহে আহিছে, এইটো আগত দেখা হৈছে পল্লৱ। পূৰা মিছা কথা ক'ব পাৰে ই। এতিয়া গৈ আছে আৰু ধুনীয়া ধুনীয়া কেইটামান ভিউ দেখাবলৈ আপোনাক ট্ৰাই কৰিম। তো তাৰ কাৰণে আপোনালোকে কমপ্লিট ভিডিঅ'টো খালি চাই থাকিব, স্কিপ নকৰা কৰি। ইয়াৰ এতিয়া আমি চাবিটো অফ কৰিবলৈ ট্ৰাই কৰিম, তো আপোনালোকে চাই থাকিব। অলপমান কচুতে আমি কাম কৰিম ইয়াৰ, চাব হা। চাবি নহ'লে কিল চুইচটো অফ কৰিম ইয়াৰ। কি পল্লৱ ইমান দেৰি যে? হা, আমাক ৰখি থাকবা দি কেনে ইমান দেৰি? হা, ছাকচেছ আমি ছাকচেছ। আৰু তাৰ কিল চুইচ অফ কৰি দিলোঁ, খালি চাবিটোলৈকে মানে হাত যাই নাপায়, তো সেইকাৰণে চাবিটোলৈকে যাই নাপালোঁ, আৰু কিল চুইচ অফ। আৰু এই ৰাইডটোত আমাক লিড কৰি আছে পল্লৱে। নতুন নিউ ৰাস্তা দেখা পাইছে আপোনালোকে, পূৰা নতুন ৰাস্তা, একদম শান্তি হয় মানে শান্তি। আৰু এতিয়া গৈ আছোঁ ওপৰত, মানে ধুনীয়া এটা ভিউ আছে, সেই ভিউটো আপোনালোকক দেখাম। চাহৰে লগতে আছে নাই কিবা মিলাই খোৱালো, বুকুৰে ভিতৰতো আছে নাই মৰমে বোৱালো। চাহৰে লগতে আছে নাই কিবা মিলাই খোৱালো। মানে আহি মানে অলপ টিভি টাৱাৰৰ ফিল্ডটোৱে আহে, আৰু পাহাৰবিলাক পূৰা কাটি কাটি মানে পূৰা মাটিখিনি নামাই দিছে তলত, মানে এইবিলাক লৈ যায় চাগে। আৰু ইফালে চাওক না, আগত কি মানে ঘন জংঘল পূৰা, এইখন পাহাৰ। মানে ৰাস্তাটো আহি এটা বহুত বেছি ভাল লাগিছে, কিয়নো ৰাস্তাটো পূৰা নতুন হৈ আছে, আৰু মানে এনেকুৱা গাড়ী চাড়ী নাই ন। তাৰ ইফালে লগত আছে পল্লৱে, ধুনীয়াকৈ আমাক লৈ আহিছে জেগাটোত। তাৰ পৰা এনেকৈ চাওক না, এনেকুৱা পৰা ৰাস্তা। আৰু ইয়াৰ পৰা আমি অলপ অলপ কৰি ভিউটো দেখা পাই আছোঁ, তলৰ যোনটো ভিউ, আৰু আপোনালোকক দেখাইছোঁ ওপৰত গৈ কেনে মেইন ভিউটো। ৱাও, মৰমে বোৱালো, ঐ কলি যাই হানি জানি নাচিলে, ঐ সুনাত বুকুখন দেখা। ৰাস্তাৰ পৰা পাহাৰ কাটি 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 মানে এনেকৈ এইবিলাক গাড়ীত লৈ যাই থকা হয়। ৱাও, গুৱাহাটীৰ পৰা মেঘালয়, মানে এইখিনি মেঘালয় পৰে চাগে, মজা। ৱাও, মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি, মৰম মিলাই খোৱালো, মৰম মিলাই খোৱালো চাহৰ। আমি আমাৰ ডেষ্টিনেশ্যন মানে আইভি পাহাৰ, আৰু এইটোৱে হ'ল মেইন ডেষ্টিনেশ্যন। আৰু যিটো ৰাস্তা আপোনালোক দেখালোঁ আহি থকাখিনি, আৰু লগত আছে আমাৰ লগত লোহিত আছে আৰু পল্লৱ আছে। আৰু এই ৰাইডটোত গোটেইখিনি লিড কৰিছে আমাক পল্লৱে। তো পল্লৱ, আগৰ পৰা আপোনালোকে ঘৰত বহি খালি ভিডিঅ'টো চাই থাকক, আৰু আপোনালোকে খালি ঘৰত থাকক আৰু ভিডিঅ'ৰ মজা লওক। আৰু আমি আপোনালোকক মজা দিয়াটো আমাৰ কাম নে কি? মজা লোৱাটো আপোনালোকৰ কাম, দিয়াটো আমাৰ কাম। তো আপোনালোকে বহক আৰু এনজয় কৰক এই ভিডিঅ'টো। আৰু এতিয়া দেখাই আছোঁ মজা কৰি ভিউটো।
কেমেৰা যিখিনি আছে আজি ভিডিঅ'ত যদি ভিডিঅ'টো চাই ভাল হৈছে লাইক কৰিব কেনেকুৱা হৈছে কমেণ্ট কৰা আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি এতিয়ালৈ ভিডিঅ'টো লাইক কৰা লাইকটো কৰা আৰু কমেণ্ট কৰিবলৈ একেবাৰে নকৰা আৰু চিনেমেটিক শ্বটখিনি কেনেকুৱা পালে জনাবলৈ একেবাৰে নকৰা অলপ থেংক ইউ বহুত বেছি আমাক এই লাইকটোত লৈ অহাৰ বাবে আপোনালোকে ভিডিঅ'ত চাই যিটো মজা পাইছে আৰু যদি ইয়াতে আহি কেনে ৰিয়েল মজাটো লয় ভাল পাব ৰিয়েল মজাটো লৈ যাব আশা কৰোঁ আপোনালোকে আহিবি আৰু আপোনালোকে যদি নাজানে আহিব কাৰোবাক সুধিব ধুনীয়াকৈ দেখাই দিব আপোনালোক আহিব আৰু মজা লৈ যাব এইখিনি আছে আজি ভিডিঅ' যদি ভিডিঅ' লাইক কৰিব কেনেকুৱা কমেণ্ট কৰিব নকৰা নতুন ভিডিঅ' নতুন চাই লওঁ টিল দেন টাটা বাই বাই